অপেক্ষা কৰাজনে সিমানহে পায় যিমান চেষ্টা কৰাজনে এৰি থৈ যায়। যেতিয়া আপুনি বেলিৰ পোহৰ বিচাৰি নাপায় তেতিয়া নিজেই বেলি হৈ পৰক। যিদিনা আমাৰ চহীটো অট'গ্ৰাফলৈ পৰিণত হ'ব বুজি ল'ব যে আমি সফল হৈছোঁ। আপোনাৰ জীৱনত হ'বলগীয়া বা হৈ যোৱা প্ৰতিটো ঘটনাৰ বাবে দায়ী একমাত্ৰ আপুনি। আৰু এইটো কথা যিমান সোনকালে মানি ল'ব সিমানেই আপোনাৰ জীৱনটো আগতকৈ ধুনীয়া হৈ পৰিব। ভাল পাবলৈতো গোটেই জীৱনটোও কম পৰি যায়, কিন্তু নাজানো মানুহে মানুহক হিংসা কৰিবলৈ সময় ক'ৰ পৰা বিচাৰি পায়। পলমকৈ হ'লেও বনক, কিন্তু কিবা নহয় কিবা বনক। কাৰণ মানুহে সময়ৰ লগে লগে চেহেৰাটো নাচায়, পকেটটোহে চায়।